হেল্ল ৱেলকাম টু মাই লাইফ মানে আজি যোনটো মানে ঘৰৰ কাম আছে সেইটো কাৰণে ভাবিলে এটা হয় মানে ব্লগটো লগাওঁ তো ঘৰে কোনো চাৰ্টটো পিন্ধিম আৰু এতিয়া মানস তবলৈ যাম মানস বুলি কৈ নিয়া আৰু লগৰ ল'ৰা আছে তাক কৰিবলৈ নিদিয়া মই জাগাত জিন্দৰ লগত যাম সেয়া আৰু ইয়াক মানে চলো এতিয়া জিন্দৰ লগত অকমান জোৰটো চাওক না বে এইটো কেমেৰাটো আরে সময় জায়গা সেই পাই গ'লে মানে এবাৰ চাইকেল লাগে থলো মই চাইকেলখনৰ অৱস্থা দেখাইছোঁ মানে এই চিটটো যেনেকৈ ফাটি গ'ল সেইটো মানে লগাম বুলি ভাবি আছোঁ তো চলো সেইটো মানে লগামগৈ মানস এতিয়া মজাকৈ মাতিম এই মানস ওলা কি কৰিছ মানে কিছুমানে হেৰিটা ভিডিঅ' এটা দিছিলোঁ যেনেকৈ মানসটো লাষ্ট নহয়কৈ ঠাণ্ডা আছিলে যেন চাবৰি অলপমান চলো মানে এতিয়া হেৰি এইটো কি মানে এইটো জিন্দৰ লগত যাম কান্দিছে নি গৈছিল নেকি আজি এই কেমেৰা দিলোঁ হ'ব যাই আছে নেকি চাইকেল কথা এটা ক'ম দেই এই ল'ৰাটো দেখি আছে আপোনালোকে মজাকৈ মানে কি মানে কোনো ইয়াৰ এক্টিভিটি মানে কিবাটো নাই মানে আৰু মাক আৰু মাক মানে মাকে যদি দিয়া যাব নিদিলে নাযাব মানে গাখীৰ খাওঁ নিদিয়া চাইকেলতো এতিয়া থৈ দিব চফা হ'ব তো এতিয়া আমি গৈ আছোঁ আপোনালোকে চাই থকা আৰু দেই ই গৈ আছে আৰু ই ওলাইছে ৰাস্তা কষ্ট বেয়া বৰষুণ কালি বৰষুণ দিছে আৰু কি হ'ব বৰষুণ আজি আৰু এই গিৰিছিলোঁ ৰ মজাকে আহি পালোহি চিন্তাটো আগত এগাল পৰা ৰখি আছে আহিব মানে মোক মানে চলো এতিয়া আমাৰ মোৰ নামটো লাজ লাগিছে ভাল নামটো পাৰ্থ হোৱাইট এংগল কৰিলে ভাল হোৱাইট এংগল কৰিলে গোটেই মানে হিচাপে মানে প্ৰায় মানে পুৰা ডাঙৰ মজাকে ৰভাটো চলো ইয়াৰ পৰা আমাৰ ঘৰত পুৰা মজাকে বহি আছে চলো এইটো পালি দিছে নে চলো মানে এতিয়া চলো আপোনাৰ দেখি আছে জুমেনৰ বাদে কেমেৰা মোক হোৱা গ'লে আহিবলৈ লাজ লাগে আকৌ বোলে ঘণ্টা কৈছো দে কি পগলা নেকি ছোৱালী পালিছে নেকি তো মানে পুৰা মজাকেইটা দি খানা গাই আছে তো আজি সেইখিনি ভিডিঅ' আৰম্ভ কৰিছিলোঁ সেইদিনা সামৰিছোঁ আজিলৈ বাবে আপোনালোকৰ